নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া প্ৰায় 11টামান বাজিল আৰু বৰমাহঁতৰ বাইদেউ মই আৰু ধুনুক লৈ গৈ আছোঁ পাৰ্লাৰ এখনত। যিহেতু বিহু চলি আছে আমাৰ ইয়াত, অকণমান মুখ চুখ চাফা কৰি ধুনীয়া হ'ব লাগিব, সেইবাবে থ্ৰেডিং কৰিব আহিলোঁ। আহি লগ পালোঁ চিনাকি বাইদেউহঁতক। তেখেতসকলে কৰা সময়খিনি অলপ বহি লৈছোঁ। তাৰপিছত মই থ্ৰেডিং কৰা সময়খিনি বাবু স্কুলত লগ পোৱা বন্ধুকেইটাৰ লগত অকণমান খেলিবলৈ দিলোঁ, নহ'লে বহুত দুষ্টামি কৰি থাকে। এয়া মোৰ হৈ গ'ল কিবাকৈ। এইফালে এতিয়া বাইদেউক কৰি দি আছে। ঘৰত আহি ৰেষ্ট লৈ আবেলি যাব ওলাইছোঁ। আমাৰ চকত মানে বিহুৰ কৰ্মশালা চলি আছে, সেয়ে এবাৰ চাব আহিলোঁ। যিহেতু এইবাৰ প্ৰথমবাৰৰ কাৰণে হৈছে, সকলো ৰাইজে ধুনীয়াকৈ বহি চাই আছে। আমিও চকী নোপোৱাকৈ তলতে বহি ল'লোঁ সকলোৰে বাইদেউৰ লগত। বহুত ভাল লাগে নহয়নে বাৰু এনেকৈ। এইফালে দুষ্টটোক দেখি পিছফালে থকা বাইক কেইজনী হাঁহি উঠি গৈছেগৈ, যিয়ে চকুৰ পাকনি তাৰ। এইফালে আকৌ দদাইহঁতক চাই আহি তাকো বোলে ঢুলীয়া বনাই লাগে, সেইবাবে লৰালৰিকৈ তাক এনেকৈ সজাই দিলে। ইমান ভাগৰ লাগিছে।